এফালে গুৰুগৰাকীৰ জন্মস্থান বিতৰ্কক লৈ অব্যাহত আছে বালানুবাদ। শনিবাৰে এই সন্দৰ্ভতে সংবাদমেল সম্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। ইতিমধ্যে গুৰুজনাৰ জন্মস্থান পাতেকগুৰিত নে বটদ্ৰৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সমগ্ৰ বিষয়টোক লৈ চলি আছে এক বিতৰ্ক। গুৰুজনাৰ জন্মস্থানক লৈ বিতৰ্ক। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। এবাৰ সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। কেইদিনমান পূৰ্বে আছাম টক্সৰ নিউজ এডিটৰ দেৱজিৎ তালুকদাৰৰ সৈতে কণ্ঠ অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসে গুৰুজনাৰ জন্মস্থান পাতেকিবৰী সত্ৰ বুলি উল্লেখ কৰিছিল। ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বটদ্ৰৱাত। অনুষ্ঠান সম্প্ৰচাৰিত হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ মাজত। শনিবাৰে জন্মস্থান বিতৰ্কক লৈ এক সংবাদমেল আয়োজন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বটদ্ৰৱাত। ২২ তাৰিখে আছাম টক্স চেনেলত কণ্ঠনাম অনুষ্ঠানৰ জৰিয়তে পাতেকিবৰীত মৰিগাঁও জিলাৰ উপায়ুক্তগৰাকীয়ে তেওঁৰ বক্তব্যত পাতেকিবৰীত গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বুলি যি কথাখিনি ক'লে, সেই কথাত আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ বক্তব্যই অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিছে। যিহেতু জন্মস্থানৰ গোচৰ আদালতত চলি আছে, কোনো ধৰণৰ ৰায় প্ৰদান কৰা হোৱা নাই, সাক্ষী লৈ থকা হৈছে, সেই সময়ত জিলা এখনৰ প্ৰশাসনিক মুৰব্বী এনেকুৱা ধৰণৰ বক্তব্যই ৰাইজক বিভ্ৰান্ত কৰিছে আৰু এটা যি বিভ্ৰান্তিমূলক বক্তব্য, এই বিভ্ৰান্তিমূলক বক্তব্যৰ দ্বাৰা আমাৰ মাজত কিছু অলপমান আমি প্ৰশাসনিক বিষয়ক আমি বিশ্বাস কৰিম নে নকৰিম, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈছে। গতিকে আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি স্পষ্ট কৰিব বিচাৰোঁ অসমৰ সমূহ জনসাধাৰণক যে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ সন্দৰ্ভত এতিয়ালৈকে আদালতত গোচৰ চলি আছে, সাক্ষী লৈ থকা হৈছে, কোনো ধৰণৰ ৰায় প্ৰদান কৰা হোৱা নাই। গতিকে অনাগত দিনত এনেকুৱা ধৰণৰ প্ৰশাসনিক এখন জিলাখনৰ মুৰব্বী বিষয়া এনেকুৱা ধৰণৰ ৰায় প্ৰদান নকৰিবৰ কাৰণে আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ। কৰিব নলগীয়া, ক'ব নলগীয়া কথা অৱতাৰণা কৰিছে এই বুলি অনুভৱ কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ আদালতৰ বিচাৰাধীন বিষয় এটালৈ তেখেতে এনেধৰণৰ বক্তব্যৰে তেখেতৰ সিদ্ধান্ত বিচাৰৰ সিদ্ধান্ত নোহোৱাও কি তেখেতে এনেধৰণৰ সিদ্ধান্ত বিচাৰৰ সিদ্ধান্ত নোহোৱাও কি তেখেতে এনেধৰণৰ সিদ্ধান্ত ভৱিষ্যতে নিদিয়ক আৰু ৰাইজক বিপদে ভ্ৰান্তিত যাতে নেপেলাওক তাৰ প্ৰতি আমি বটদ্ৰৱা থানৰ পৰা তেখেতলৈ আমি অনুৰোধ জনাইছোঁ। কিয়নো গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা নে পাতেকিবৰী ইয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে। সিঙৰ পৰা বেদব্ৰত ৰাজা, আছাম টক্স। ইফালে পাচলিৰ বজাৰত এতিয়া নিয়ন্ত্ৰণ নাই, প্ৰশাসনৰ নিয়ন্ত্ৰণ নাই। আলু পিঁয়াজ